আজি বহুত দেৰি হলো মা অফিসত কাম অলপ বেছি আছিল যে তই চাগে চিন্তাই কৰি আছিলি ন প্ৰাইভেট অফিসৰ কাম জানোই নহয় কৰিবতো লাগিবই তই চিন্তা কৰি থাকিব নালাগে দে বৰ ভাগৰ লাগিছে অ' মা কৰবাৰ পৰা আহি তোৰ হাতৰ পানী গিলাচ তোৰ মাত এষাৰ পালে বৰ ভাল লাগে মা তই ওপৰৰ পৰা চাই আছ আজি মই বৰ অকলশৰীয়া হৈ গৈছো আজিৰ দৰে যদি আগতেই মই এই দায়িত্ববোৰ বুজি পালো মই চাগে তোক হেৰুৱাবলগীয়া নহ'লে কেতিয়াবা এইবোৰ কথা ভাবি নিজৰ ওপৰতে বৰ খং উঠে নিজ কৰ্মাৰ দৰে বনাই বনাই অ'ত ত'ত ঘূৰি ফুৰি এনেই সময়বোৰ অভাৱত নষ্ট কৰি টকাৰ অভাৱত তোক মই ৰোগৰ চিকিৎসা কৰিব নোৱাৰিলো মা যাৰ বাবে আজি মই অকলশৰীয়া হৈ তই য'তে আছ তাৰ পৰাই মোক আশীৰ্বাদ কৰি দিওঁ মা এনেকুৱা ৰোগত আক্ৰান্ত লোকক মই যিমান পাৰো সহায় কৰিবলৈ চেষ্টা কৰিছো আৰু যাতে কোনো এনে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ অকালতে নিজৰ জীৱন ত্যাগ কৰিবলগীয়া নহয় তই মোক আশীৰ্বাদ কৰিবি মা মই যাতে এই কামৰ জৰিয়তে তোৰ আত্মাক শান্তি দিব পাৰো আশীৰ্বাদ কৰিবি